হেল্ল' ষ্টুডেণ্ট, মই 2027 চনৰ তোমালোকৰ কাৰিকুলাম আৰু চিলেবাছখন লৈ আহিছোঁ। আজি লৈ অহা চিলেবাছখন হৈছে অসমীয়াৰ যিখন 27 চনৰ নতুন চিলেবাছ, সেইখন মই লৈ আহিছোঁ। তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ পৰা কোনবিলাক পাছ আহিব ছমহীয়া, বছৰিকাৰ ফাইনেল পৰীক্ষাত, সেইকেইটা মই কৈ দিছোঁ। ছমহীয়া পৰীক্ষাত আহিব উদ্যোগিক সমাহাৰ আৰু ভাৰতীয় সংস্কৃতি, ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা আহিব, আৰু অৰণ্য যাত্ৰা আহিব। আৰু পদ্যাংশৰ আহিব বৰগীত আৰু জিকিৰ আহিব আৰু প্ৰশস্তি আহিব। বাকী যিসমূহ ব্যাকৰণ আছে সেই ব্যাকৰণসমূহ পদ্যাংশ বৰগীত আহিব, নৱম শ্ৰেণীৰ যিখিনি সমাস, জিকিৰ আহিব, বাক্য পৰিৱৰ্তন, প্ৰশস্তি আহিব, সেই গোটেইখিনি তাৰপিছত তোমালোকে যথাচিন্ত নৱম দূৰ শ্ৰেণীৰ কৰিব, ব্যাকৰণ সেইখিনি তোমালোকে চাই আহিব। ল'ব। তাৰপিছত ভাৱ সম্ভাষণ কৰা আহিব, আবেদন লিখিবলৈ বাকী আহিব, ভাৱ ৰচনা সম্ভাষণ কৰা লিখিবলৈ আহিব, আহিব, ৰচনা আহিব, দ্ৰুতপাঠ আহিব, গদ্যাংশত দ্ৰুতপাঠ যুগ নাহে, গদ্যাংশ প্ৰাচীন আহিব, ভাৰতীয় তাৰপিছত শিক্ষা প্ৰাচীন আহিব, ভাৰতীয় শিক্ষা আহিব আৰু পদ্যাংশত কানাড়ী আৰু চাতুৰী ধৰ্যাৰে আহিব। ধৰবাই। গতিকে সেই সকলোবোৰ কানাড়ী চাতুৰী তোমালোকে নাহে, ভালদৰে ধৰ্যাৰে চাই ধৰবাই ল'ব। আহিব।